যে সময় গগৈয়ে ঘৰ এটা বনাই দিছে মানুহ এজনক, কিন্তু কেতিয়াও সোধা নাই, কেতিয়াও কোৱাগৈ নাই যে এই মানুহজনে কিয় ঘৰ পোৱা নাই, নাইবা মানুহজনী পুতেকৰ লগত নাথাকো কাৰণে সি বেলেগকে আছেগৈ, সেই মানুহজনী ঘৰ চৰ বনাই দি আছে। চবতছে বেয়া পোৱা কাম মই এইটো ফিল কৰোঁ যে যেনেকে বিজেপি চৰকাৰে আঁচনি দি ভোট লৈ আছে, ভোট পাই আছে বা চিম্পেথি গেইন কৰি আছে, সেই চিম্পেথি গেইন কৰি আছে সময় গগৈ বৰ্তমান সময়ত। আৰু সময় গগৈক মই বেষ্ট ইউটিউবাৰ তেতিয়া ক'ম যেতিয়া তেওঁ সেই মানুহজনে ঘৰ কিয় পোৱা নাই, পঞ্চায়তৰ সভাপতিক যেতিয়া কুৱেশ্যন কৰিব তাৰ ভিডিঅ' আপলোড কৰিব, বিডিঅ'ক কুৱেশ্যন কৰিব তাৰ ভিডিঅ' আপলোড কৰিব, ডিচিক কুৱেশ্যন কৰিব তাৰ ভিডিঅ' আপলোড কৰিব, তেতিয়াহে মই ক'ম সময় গগৈ ইজ দ্য বেষ্ট ইউটিউবাৰ। তেনেহ'লে সময় গগৈ হয়তো ভয় কৰি আছে তাক কোনোবাই গৈ পেলাই ৰাতিয়ে মূৰত এটা মাধমাৰ দি দিব, মূৰত টাঙোন এটা দি দিব বুলি পেলাই, সেই মানুহজনে কি হৈ যাব পিছলৈকে আশা কৰিব বেলুন এটা আৰু এটা ইউটিউবাৰ আনাহেঁতেন, বেলুন দুটামান আনা, মই ফুটাম, পাই যাম কিবা এটা বস্তু। কাহিনীটো তেনেকুৱা হোৱা নাই জানো? নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাই গ'ল ভিডিঅ'টো কিয় টপিকৰ ওপৰত কথা ক'বলৈ গৈ আছোঁ। এতিয়া আছাম জেটে সময় গগৈৰ বিষয়ে কি বুলি ক'লে আপোনালোকক অলপমান দেখাই দিছোঁ। এইবিলাক অকৰ্মণ্য কৰোৱা আৰু মানুহবিলাকক বেকাৰ কৰোৱা, নাইবা মানুহবিলাকক গোলাম বনোৱা এটা ছিষ্টেম বা প্ৰক্ৰিয়া, এলেহুৱা কৰা এটা প্ৰক্ৰিয়া। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, তাৰপিছত কমেণ্ট দিব, কাৰণ কথাবিলাকত ডাইৰেক্ট নিগেটিভ সমালোচনা মই নাই কৰা, ক'বলৈ গৈ আছোঁ। ৰিচেণ্টলি আপুনি দেখিছে যে ভিক্টৰত আছে দুগৰাকী ইউটিউবাৰক, এগৰাকী হৈছে ডিম্পু বৰুৱা আৰু এগৰাকী হৈছে ধ্ৰুৱজ্যোতি কলিতাক লৈ কিবা কিবি মন্তব্য দিলে। তাৰপিছত সেই মন্তব্যৰ পিছত আকৌ এটা তেওঁলোকে ডিবেট টাইপৰ পাতিলে, যে এটা লাইভ আহিলে, তাতে কোৱা হৈছে যে ইউটিউবাৰবিলাকে সময় গগৈৰ নিচিনা কিয় নহয়, ভিক্টৰ দাসৰ কৈছে, আৰু সময় গগৈৰ নিচিনা কিয় ভিডিঅ' নবনাই, কেৱল প্ৰমোচনৰ ভিডিঅ'ত কিয় চলি আছে, প্ৰমোচনেল ভিডিঅ' কিয় চলে, কিয় ইলিগেল এক্টিভিটিত মাত নামাতে। এটা বস্তু চাওক হা, সময় গগৈৰ ক্ষেত্ৰত মই প্ৰথমে কৈছোঁ, যিহেতু নাম আহি থাকে আহি যায়, মই ক'ব খুজিছোঁ যে সময় গগৈয়ে ঘৰ এটা বনাই দিছে মানুহ এজনক, কিন্তু কেতিয়াও সোধা নাই, কেতিয়াও কোৱাগৈ নাই যে এই মানুহজনে কিয় ঘৰ পোৱা নাই। ব্লক ডেভেলপমেণ্ট অফিচ আছে, তাক কিয় সোধা নাই, প্ৰশ্ন কৰা নাই। পঞ্চায়তৰ সভাপতি থাকিব, কিয় সোধা নাই। ডিচি গৰাকীক গৈ সুধিব লাগিছিল, কিয় সোধা নাই। নাইবা যদি সুধিছে তেনেহ'লে তাৰ ভিডিঅ' কিয় পাব্লিছ হোৱা নাই, যে এইগৰাকী সভাপতিৰ কাৰণে, এইগৰাকী বিডিঅ'ৰ কাৰণে, এইগৰাকী ডিচি বা এইগৰাকী প্ৰশাসনৰ বিষয়াৰ কাৰণে এই মানুহগৰাকী ঘৰ পোৱা নাই, যাৰ কাৰণে মই ঘৰ দিব লগা হৈছিল। ভিডিঅ' হ'ব লাগিছিল তেনেকুৱা মোৰ দৃষ্টিভংগীত, কিন্তু আমি কি কৈছোঁ, ঘৰ বনাই দিছোঁ। মানে সেই মানুহজনীয়ে যদি দুদিনৰ আগতেও পুতেকৰ পৰা বা দুমাহৰ আগতেও পুতেকৰ পৰা কাজিয়া লাগি, নাইবা মানুহজনী পুতেকৰ লগত নাথাকো কাৰণে সি বেলেগকে আছেগৈ, সেই মানুহজনী ঘৰ চৰ বনাই দি আছে। এইটো জানো এটা এনেকুৱা নহ'ল জানো যে এই যে সূতা কম্বল বিলোৱা, যে মই সূতা কম্বল দিছোঁ তই মোক ভোটটো দে, মই চাউল দিছোঁ তই মোক ভোটটো দে, মানে মই তোক ঘৰ দিছোঁ মোক তই ভিউজটো দে, মই তহঁতক ঘৰ দি থাকিম, তহঁতৰ দুখীয়া মানুহবিলাকক, তহঁত দুখীয়া মানুহৰ যিকেইটা ধনী মানুহ আছে, যিকেইটাই ডিম্পু বৰুৱাক চাই বেয়া পায়, যিয়ে আছাম জেটক বেয়া পায়, সেইকেইটাই কাক চাবি, সময় গগৈক চাবি, তাক ছাপৰ্ট দিবি, মই তাক ঘৰ দি আছোঁ, তহঁতে মোক চা। কাহিনীটো তেনেকুৱা হোৱা নাই জানো? ৰিয়েল ফেক্ট, মই সময় গগৈক কাৰোবাক ঘৰ বনাই দিছে, কাৰোবাক সহায় কৰিছে, এইটো মই ডিমত প্ৰকাশ কৰা নাই, কিন্তু য'ত কোৱা হৈছে যে PMY আঁচনি আছে, ঘৰ পাবই মানুহে, বিজুলী যোগান পাবই মানুহে, গেছ পাবই মানুহে, তেনেহ'লে আমি সেই মানুহজনক গেছ কিয় দিছোঁ, কিয় প্ৰশ্ন কৰিব পৰা নাই, আমাৰ পুকৰত কিয় দম নাই যে এই মানুহজনে গেছ ঘৰ কিয় পোৱা নাই। তাৰমানে ভয় কৰোঁ আমি পুকৰত বাৰডাল ভৰাই দিব বুলি। তেনেহ'লে সময় গগৈ হয়তো ভয় কৰি আছে তাক কোনোবাই গৈ পেলাই ৰাতিয়ে মূৰত এটা মাধমাৰ দি দিব, মূৰত টাঙোন এটা দি দিব বুলি পেলাই, গতিকে ভয় কৰি আছে কাৰণে সি কি কৰিছে যে সেইবিলাক বস্তু দেখুওৱা নাই, ঘৰ বনাই দিছে। ছেইম কাহিনী ন, যেনেকৈ শাসন এটা কৰিবৰ কাৰণে শাসকীয় দল এটাই পৰৱৰ্তী সময়ৰ শাসন চলাবৰ কাৰণে বস্তু দি পেলাই আদায় কৰে, সেই আদায় নহয় জানো। ছেকেণ্ড পইণ্ট, বেলুনটো ফুটাই দিছে, তাত লিখা আছে এটা 5 কেজি চাউল 50,000 টকা 20,000 টকা আছে, এজ এক্সাম্পল। সেই মানুহজনে কি হৈ যাব পিছলৈকে আশা কৰিব বেলুন এটা আৰু এটা ইউটিউবাৰ আনাহেঁতেন, বেলুন দুটামান আনা, মই ফুটাম, পাই যাম কিবা এটা বস্তু। দুখীয়া হওক, মেণ্টেল হওক, নাইবা ভিক্ষাৰী হওক, বস্তুবিলাক মেছেজটো ক'ত গৈ আছে, সেই মানুহজনে কিমান ইনকাম কৰিব পাৰিছে, কিয় সেই তাতে বিক্ৰী কৰি আছে, বিক্ৰী হয়নে নহয়, বা সেই বস্তুবিলাক বিক্ৰী কৰি কেনেকৈ পোহপাল দি আছে, সেইটো মেছেজ যাব লাগিছিল, যেন 10জনে পায়, দেখা পায়, বুজি পায়, কিন্তু সেই মেছেজ যোৱা নাই। কিয়
মানুহজন মেণ্টেল হ'ব লগা হৈছে, কিয় মানুহজনে ভিক্ষাৰী হ'ব লগা হৈছে, তাৰ আঁৰৰ কাহিনীখিনি আমি দেখুওৱা নাই। কি দেখুৱাইছোঁ এই বস্তুটো। আৰু সময় গগৈক মানুহে কিয় কৰি আছে, কাৰণ মানে ডিফাৰেঞ্চ উলিয়াই আছে। এইটো আছাম জেট, এইটো সমালোচনা। মই আছাম জেটক বেয়া পাওঁ একেটা কাৰণত, সেইকাৰণে এই সময় গগৈক আমি বেষ্ট বুলি কোৱাটো জৰুৰী আছে। ছেকেণ্ড কথা, ভিতৰত আছে এটা কথা ক'লে যে প্ৰমোচনেলৰ ওপৰত ডিম্পু বৰুৱা বা বেলেগ ইউটিউবাৰ কিয় চলি আছে, সময় গগৈ কিয় দৰে হ'ব পৰা নাই। এটা প্ৰশ্ন, বা ভিক্টৰ গগৈক ছাপৰ্ট দিয়া এইটো পইণ্ট আছে বুলি যদি কয়, মই এটা প্ৰশ্ন কওঁ যে আমি যেতিয়া ডক্টৰবিলাকৰ ওচৰলৈ যাওঁ হস্পিটেলত, বেছিভাগ সময়ত ডক্টৰে ক'ত সময় দি আছে, চেম্বাৰত। হয়তো হস্পিটেলতো সেই ডক্টৰক নাপাব, মঙলবাৰে পুৱা 10টা বজাত সেই ডক্টৰক 500 টকা দি দিয়ক, সেই ডক্টৰক পাই যাব। আমি কিন্তু সেই এগেইনষ্ট কেতিয়াও কৰা নাই, আমি সেই এগেইনষ্ট কৰিব পৰা নাই, সাহসখন আমাৰ নাই। কাৰণ আমি সেই ডক্টৰ এগেইনষ্ট কৰিব গ'লে আমাৰ পেটৰ যিটো বেমাৰ আমাৰ ঠিক নহ'ব, আমি জানো। ঠিক তেনেকৈ মই যদি ক'ব যাওঁ, মই ছাপৰ্ট দিবলৈ কোৱা নাই, মই হয়তো এই কথাখিনি মোৰ বাহিৰে কোনেও ক'ব নোৱাৰিব। ভিক্টৰ দাসক আজিৰ তাৰিখত মানুহে কি বুলি কয়, যে মদাহী, পাগল বা একেবাৰে বেয়া মানুহ এজন। কিন্তু আজিৰ তাৰিখত ভিক্টৰ দাসে কিয় সেই লাঞ্ছনা বাঞ্ছনা খাব লগা হৈছিল, জেলত যাব লগা হৈছিল, কোনেও তাৰ সেই প্ৰশংসাখিনি নকৰে। কিহৰ কাৰণে ভিক্টৰ দাসৰ দেউতাক নাইকিয়া হ'ল বা ভিক্টৰ দাসৰ আজি এই পৰিস্থিতি হ'ল, সেইটো কোনেও আলোচনা নকৰে। তেওঁৰ পৰিয়ালৰ ইম্পৰ্টেণ্ট মানুহকেইজনক হেৰুৱাইছে, দেউতাকক, পত্নী আৰু ছোৱালীজনী। বাকী আছে তেওঁৰ 2জন সদস্য মাত্ৰ। হয়তো 2জন সদস্যই তেওঁক কৈ দিছে যে আৰু আমাৰ একো হেৰুৱাব লগা নাই, তই যি কৰ কৰ, কাকো ভয় নকৰিবি, মৰিবলৈ ভয় নকৰিবি, তই কৰি যা। হয়তো সেইকাৰণে হয়তো ভিক্টৰ দাস এতিয়া এই এক্সট্ৰিম পৰ্যায়ত আছে। কিন্তু যিজনৰ মানে ভয় থাকে যে পৰিয়ালৰ কাৰণে, হয়তো ডিম্পু বৰুৱা, হয়তো আমাৰ বা বেলেগৰ, মই জাষ্ট উদাহৰণ হিচাপে কৈছোঁ যে পৰিয়ালক লৈ ভয় আছে। ক'ব পাৰে ইচ্ছা কৰিলে, চবেই জানে ইনফৰ্মেশ্যন, চবেই ক'ব পাৰে যে এইটো জেগাত এইটো ইলিগেল চলি আছে, অমুক জেগাত অমুক ইলিগেল হৈ আছে, ড্ৰাগছ বিকি আছে, কোনটো নিউজ চেনেলৰ তলত ড্ৰাগছ বিকি আছে, ক'ব পাৰে। কিন্তু সেইটো ক'ব গ'লে বিপদ হ'ব। মানুহে কয় যে আজিকালি মদাহী শব্দটো ময়ো শুনো বাৰু, ভিক্টৰ দাসক যেনেকৈ কয়। কিন্তু মই এটা বস্তু মানুহৰ পৰা বুজি নাপাওঁ, যে মানুহে 100 মিটাৰ দূৰত্বত থকা ৱাইন শ্বপখনৰ এগেইনষ্ট কিয় নকৰে, কিয় মদ হ'ব লাগে বুলি কিয় নকয়। আজি যে দেখিব যে কিমান পিকনিক স্পটত, গাঁৱে ভূঞে পিকনিক স্পট আছে, প্ৰত্যেকখন জিলাতে এটা এটা পিকনিক স্পট আছে। ভালকৈ কেমেৰাটো লৈ যাওক, পিকনিক খোৱা জেগাত যাওক, ইচ্ছা কৰিলে চব জেগাতে পিকনিকৰ জেগাত মদৰ বটল দাঙি থকা দেখা পাব। কিন্তু সেয়া যদি আপুনি দাঙিব যায়, পিছদিনাখন আপোনাৰ মূৰ ৰঙা হ'ব। তাৰমানে ভিক্টৰ দাস আছাম জেট ফেক নহয় কাৰণে মদাহী বুলি গালিটো খাব লগা হয়। আৰু যিকেইটা মানুহ ফেক নহয়, সেইকেইটা মানুহে বিপদত পৰিছে। ভিক্টৰ দাসৰ অৱস্থাটো আপুনি দেখিলে, মানুহেতো এতিয়া পগলা, মানসিক ৰোগী, তেজপুৰত দিব লাগে, মদাহী চব কয়। বা কিছুমান মানুহে ভাল বুলি ভাবে, যিকেইটা মানুহ পজিটিভ, যিকেইটা মানুহে জানে। ঠিক তেনেকৈ মোকো আজিৰ তাৰিখত যে বহুতে আজিৰ তাৰিখত ভাল পায় যে মই ছাছপেনশ্যন হ'লোঁ, মোৰ চাকৰি নাই, মানুহে হাঁহে ফূৰ্তি কৰে। কিয় সেইটো কিয় হ'ব পাৰে কেতিয়াও মানুহে নাভাবে, কিন্তু নাচায়। কিন্তু মই এই কথাখিনি কেৱল ভিক্টৰ দাসক অনুভৱ কৰিবৰ কাৰণে কৈছোঁ। সময় গগৈক মই বেয়া বুলি কোৱা নাই, বা মই ডিম্পু বৰুৱা নাইবা আমাক ভাল বুলি ক'ব লাগে বুলি কোৱা নাই। মই কৈছোঁ যেনেকৈ বেলেগবিলাকে ডক্টৰ, ইঞ্জিনিয়াৰ, নাৰ্ছ নাইবা যি প্ৰফেশ্যন বুলি আমি জানো, ইউটিউব এটা প্ৰফেশ্যন, ফেচবুক এটা প্ৰফেশ্যন, ঘৰ চলাবৰ কাৰণে কোনোবা হয়তো চাকৰি বিচাৰি পোৱা নাই, হয়তো ইউটিউব চলাওক। মই আকৌ ক'ম, ইউটিউবত আহক, ইনষ্টাগ্ৰামত ভিডিঅ' বনাওক। এনেকুৱা নহয় আপুনি ঘৰ বনাই দিব লাগিব, এনেকুৱা নহয় যে আপুনি বেলুন ফুটাব লাগিব। একদম অকৰ্মণ্য কাম এটা, চবতছে বেয়া পোৱা কাম। মই এইটো ফিল কৰোঁ যে যেনেকৈ বিজেপি চৰকাৰে আঁচনি দি ভোট লৈ আছে, ভোট পাই আছে, বা চিম্পেথি গেইন কৰি আছে, সেই চিম্পেথি গেইন কৰি আছে সময় গগৈ বৰ্তমান সময়ত। আৰু সময় গগৈক মই বেষ্ট ইউটিউবাৰ তেতিয়া ক'ম, যেতিয়া তেওঁ সেই মানুহজনে ঘৰ কিয় পোৱা নাই, পঞ্চায়তৰ সভাপতিক যেতিয়া কুৱেশ্যন কৰিব, তাৰ ভিডিঅ' আপলোড কৰিব, বিডিঅ'ক কুৱেশ্যন কৰিব, তাৰ ভিডিঅ' আপলোড কৰিব, ডিচিক কুৱেশ্যন কৰিব, তাৰ ভিডিঅ' আপলোড কৰিব, তেতিয়াহে মই ক'ম সময় গগৈ ইজ দ্য বেষ্ট ইউটিউবাৰ। দৰকাৰ নাই নহয় বেলুনগেলা ফুটাই দিলেই তাৰপৰা ওলাব 5,000 টকা। এইটো অকৰ্মণ্য এটা কাম ন, মানুহে আশা কৰিব। আৰু এদিন ভাবিব, ভাইটি তুমি আহিবাচোন। তাকতো হয়তো মানুহে ফোন কৰে যে আমাৰ গাঁৱত এনেকৈ বুঢ়ী মানুহ এজনী আছে, বিৰাট সেই ঘৰ এটা বনাই দিব লাগিছিল। হয়তো সেই বুঢ়ী মানুহজনী পুতেকৰ লগত চলিব নোৱাৰে, জীয়েকৰ লগত চলিব নোৱাৰে, বেয়া কাৰণে মানুহজনীক আঁতৰি আহিব লগা হৈছে, আঁতৰাই পঠিয়াব লগা হৈছে। সেই সমাজ, সেই ছ'চাইটিও মেছেজ পাব লাগিব নহয়, কিয় এনেকুৱা হৈছে। সেই মেছেজ প্ৰথমে দিয়ক, তাৰপিছত ঘৰ বনাওক। সময়
সময় গগৈক বেয়া বুলি কোৱা নাই, কিন্তু মানে ভিডিঅ'টো বনাই কাৰণে ভিউজৰ কাৰণে ভিডিঅ' বনাইছে, এইটো ডাইৰেক্ট 100% কথা। কাৰণ কেমেৰা অন কৰে, কেমেৰা সহায় কৰাটো সহায় কৰিছে, কেমেৰা আগত সহায় কৰিছে, কাৰণ ভিউজ আহিব, ভিডিঅ' দিব, তেনেকুৱা ধৰণৰ এটা মানে সেইটো এটা এক্সট্ৰা কণ্টেণ্ট হয়। ঠিক তেনেকুৱা ওপৰত ভিডিঅ' বনাইছে, সেইটো আছাম যাতে তেনেকুৱা ধৰণৰ কথা কৈছে। তাৰ ওপৰত শুদ্ধ নে অশুদ্ধ আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰিব গাইছ।